সমষ্টি বাই ইলেকশ্যনত জানে আপোনালোকে ইয়াতে বাই ইলেকশ্যনত কোনো চৰকাৰ ভঙা পতা ইলেকশ্যন নহয় এইবিলাক যিকেইজন সাংসদ হৈ গ'ল তাৰ সেইটো আৰু প্ৰমোশ্যন হৈ গৈছে তাতে ভেকেণ্টটো আমি 26লৈকে চৰকাৰী আঁচনিবিলাক আনিবৰ কাৰণে ৰাইজৰ ওচৰতে এজন বিধায়ক লাগে তাৰ কাৰণে বাই ইলেকশ্যন এতিয়া আমাৰ এই চিডলি সমষ্টিত জয়ন্ত বসুমতাৰী তেখেত যেতিয়া MP হৈ গ'ল ইয়াতে প্ৰাৰ্থী আমি মিত্ৰজোঁটৰ অগপ বিজেপি আৰু UPPL আমি তিনিটা দলে আমি আমাৰ NDA প্ৰাৰ্থী হিচাপে নিৰ্মল কুমাৰ বৰ্মা ডাঙৰীয়াক আমি মনোনীত কৰিছে দলৰ হাইকমাণ্ডে আমি তেখেতক জিকাব লাগে আৰু এইটো জিকিব নিশ্চিত এটা কোনো ধৰণৰ চিন্তা নাই ইয়াতে বেলেগ কোনো হাত বা নাঙল দেখাই নাই আমি কিবাকিনি ঘূৰি ফুৰিছোঁ তেওঁলোকে ৰাতি আহি পেলাই মিটিং কৰে বোলে দিনত মিটিং কৰা তেওঁলোকৰ কোনো প্লেনিঙে দেখা নাই আমি গতিকে আমি য'তে গৈছোঁ ত'তে ৰাইজ ওলাই আহিছে আৰু কৈছোঁ যে এতিয়া ট্ৰেক্টৰত মাৰিলে ট্ৰেক্টৰৰ ভিতৰতে তোমাৰ হাতীটো আছে আমাৰ পদুম ফুলপাও আছে এইটোহে মিত্ৰজোঁট আমি ট্ৰেক্টৰ ইঞ্জিনৰ ভিতৰতে চব আছে গতিকে সেইকাৰণে ট্ৰেক্টৰত চিন মাৰিলে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিয়া হ'ব আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দিয়া হ'ব গতিকে আমি অগপ আৰু বিজেপি UPPL এনেধৰণে মিটিং মতা কৰিছোঁ ৰাইজৰ ওচৰত গৈছোঁ কথা বতৰা পাৰিছোঁ আৰু আমি চৰকাৰ যেতিয়া ইয়াত ত্ৰিবুল ইঞ্জিন চৰকাৰ চলি আছে ইয়াতে দিল্লী চৰকাৰ দিছপুৰ চৰকাৰ আৰু ইয়াতে তেওঁলোকৰ লোকেল চৰকাৰ এখনো আছে BTR চৰকাৰ গতিকে মই ভাবোঁ এতিয়া আমাৰ প্ৰাৰ্থী বহুত ভোটত জিকিব আজিৰ সভা আমাৰ মানে মিটিং এইখিনি পূৰা হৈ আছে কিন্তু আমাৰ মুখ্যমন্ত্ৰী আহিছে সিদিনা আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সভা হৈছে ইয়াতে ৰাইজে এতিয়া ৰাইজ আহি আছে কাৰণ এতিয়া খেতি পথাৰৰ দিন আৰু চুকে চুকে মিটিংবিলাক হৈ আছে মই এতিয়া 2খন মিটিং কৰি আহিছোঁ চোতালতে প্ৰায় 150-200 মানুহ গোট খাইছে আমি তাতে পোষ্টাৰিং হৈছে না পোষ্টাৰিং মানে মই নাই দেখা মানে পৰ্যটনশীল জনগোষ্ঠীয় অধ্যুষিত এলেকাত এটা অখ্যাত সংগঠনে পোষ্টাৰিং কৰিছে যে যিখন পোষ্টাৰিঙত কোৱা হৈছে যে জনজাতিকৰণৰ ক্ষেত্ৰত NDA মিত্ৰজোঁটৰ যিখন দল আছে AGP BJP আৰু UPPL তেওঁলোকক বৰ্জন কৰিব লাগে নাই জনগোষ্ঠীৰ জনজাতিকৰণটো এইটো কেন্দ্ৰীয় চৰকাৰৰ বিষয় আৰু ৰাজ্য চৰকাৰে ইয়াৰ যি মডেলিটি প্ৰস্তুত কৰিছে এইটো আমি ছাপোৰ্ট আছোঁ জনগোষ্ঠী জনজাতিকৰণত তাই আহোম বিচাৰিছে মই তাই আহোম মানুহ এজন গতিকে এইবিলাক কথা নহয় এইবিলাক কাৰণে কোনোবা ভুৱা সংগঠন হ'ব মই যে এনেকুৱা ধৰণে যি 6 জনগোষ্ঠী এটা প্ৰচেছত আছে ইতিমধ্যে এটা প্ৰচেছত আলোচনা বিলোচনা মাজেদি হ'ব গোটেই সমস্যাটো সমাধান গতিকে এইবিলাকৰ কথা নাই ইয়াতে কোনোবা অখ্যাত সংগঠন এইবিলাকে বিৰোধী সংগঠন হ'ব তেওঁলোকক ভয় ভাবুকি আৰু আগৰ দিন নাই ইয়াতে আৰু বড়োলেণ্ডত আগৰ যেনেকৈ ধৰণে আছিলে মানুহ গধূলিতে সোমাই দিব লাগে এই পোষ্টাৰিংটো প্ৰভাৱ পৰিব নেকি নাই কোনো বিশেষ প্ৰভাৱ নহয় ৰাইজ আহি আছে মই দেখিছোঁ কাৰণ কালিৰ দিনটোহে আছে নাই পৰহিলে ভোটেই হ'ব আপুনি 2 দিন পিছত 13 তাৰিখে আজি কাইলৈ ইলেকশ্যন কেম্পেইন শেষ হ'ব ৰাইজ নাই চব মনত বান্ধি লৈছে ভোট দিম বুলি ৰাইজে উন্নয়ন লাগে কাৰণে য'তে শান্তি ত'তে উন্নয়ন হেৰেঙা বুলি ক'লে বিশেষ কেনেধৰণে প্ৰস্তুত আমাৰ UPPL AGP আৰু BJP আমি এখন সভা মানে সিমান বহল ভিত্তিতো লোৱা নাই আমাৰ অগপৰ কাৰ্যকৰী সভাপতি অতুল বৰা ডাঙৰীয়া আহিছে মই থাকিম আৰু ইয়াতে UPPLৰ লয়েন্সটা থাকিব এটা বিধায়ক আমি এখন ৰাইজক স্থানীয় ৰাইজৰ মিটিং হ'ব ইয়াত কোনো চিন্তা কৰিবলৈ কথা নাই গতিকে এতিয়া ৰাইজ গোট খাই আছে আহি আছে গতিকে এখনতে পিছতে দেখিব আপোনাৰ পেনেল পৰিব নাই আমাক 2টাত কৈছে এই 3টা হ'ব হৈছে আমি সেইকাৰণে মানুহ তাত ইয়াতে ক'ৰবাত দুঘৰ মানুহ ঢুকাইছে 2খন সকাম আছে বুলি ক'লে মোক আৰু তেওঁলোকৰ নিজৰ মানুহ সকাম নিকাম হ'লে এইবিলাক নাহে সকাম নিকাম হ'লে আৰু ওচৰে পাজৰে মিটিংবিলাক চলি আছে গতিকে ধান পথাৰটো আছে মানুহ খেতি পকিছে গতিকে কিন্তু মনটো সদায় এই মিত্ৰজোঁটত আছে